এই ককা কিনো মন মাৰি বহি আছা সাধু এটাকে কোৱাচোন মোক আজিতো সাধু নহয় এটা সঁচা কাহিনী কম দে ককা কোৱাচোন কোৱা কিহৰ কাহিনী বাৰু এটা ভূতৰ কাহিনী কোৱাচোন কোৱা সোনকালে কোৱা শুনি ভাল লাগিব ৰ কৈ আছো ধৈৰ্য ধৰ খালি ভয় নেখাবি এখন ঘৰত এজন নতুন বোৱাৰী আহিল সেই বোৱাৰীজনীক শাহু শহুৱে কোনেও ভাল নাপায় তাৰ পাছত ছোৱালী মোৰ কাপোৰকেইটা ধুব দিছিলোঁ এতিয়ালৈকে ধোৱাই নাই তই মাৰে চাগে শাহু শহুক কেনেকৈ খেজমত কৰিব লাগে সেয়া নিশিকালে চাগে ন মা মাক বাপেকক ধৰিলে কিয়নো কথাবিলাক কয় কিয় নকম তোক তই কি মহাৰাণী নেকি এইখন ঘৰৰ মা দুইজনে কি আলোচনা কৰি আছা কিনো কৰিবি দিনক দিনে ঘৈণীয়ে বহুত ওপৰলৈ গৈ আছে কথা এটাকে ক'ব নোৱাৰি মা মইনো কি ক'লো তুমিনো কিয় মিছা কথা কৈ আছা তই মাৰ লগত মুখে মুখে কথা ক'বলৈ সাহস ক'ত পালি কি হ'লো বাবা হালি কি লাগি আছ নাই আপোনাৰ বোৱাৰীয়েকে মোক কথা এটাই ক'ব নিদিয়ে ওপৰতে ধৰে ঐ ছোৱালী তোৰ মাৰে শাহু শহুৰ লগত কেনেকৈ কথা পাতিব লাগে শিকাই পঠিওৱা নাই নেকি বাবা এই চুলি কোচাত ধুই বাহিৰত উলিয়াই থৈ আছোন এই মোচন বেছি হৈছে নাই হয় মোৰ মোচন মইনো কিনো কৰিলোঁ আপোনালোকে জানো চবেই মোক ভুল ধৰি আছে তই কথা বেছি ক'ব লৈছ তোক আজি মই মাৰিয়ে পেলাম চাওঁ মোক এৰি দিয়ক নেমাৰিব মই মৰি যাম ধৰ আছে মই বাবা এইক মাৰিয়ে পেলাই আজি বেছি কথা কয় এইখন ঘৰৰ কুলক্ষণীয় বোৱাৰী তই তহঁতে মোক মাৰি পেলালি মা এইকটো মাৰি পেলালোঁ এতিয়া কি কৰা যায় তই চিন্তা নকৰিবি এই গাঁত এটা খান্দি পুতি থৈ আহিম তাতে গছ পুলি এটা ৰুই দিম ব'লক সোনকাল কৰক নহ'লে পুলিচে গম পালে আকৌ আমাক জেললৈ লৈ যাব বাবা ধৰ এই দুইটাই লৈ যাওঁ এইখিনিতে থোৱা এইখিনিতে থোৱা তাইক পিছে এতিয়া কি কৰা যায় ক'ত কি কৰিব কওকচোন একো কৰিবলৈ নাই এইখিনিতে গাঁত এটা কাটি পুতি থৈ যাম তাইক তোমালোক ৰখা মই বেলচাৰ এখনে কোৰ এখনে লৈ আহোঁ যা লৈ আহ বেগেতে লৈ আহ দেউতা মই বেলচাৰ লৈ আহিলোঁ ক'ত কাঠ খান্দিম কোৱা এতিয়া খান এইখিনিতে খান সোনকালে খান হৈ গ'ল দেউতা এই পুতিলৰ লগতে গছ পুলি এটা ৰুই দিলোঁ এতিয়া ব'ল ঘৰলৈ ব'ল সোনকালে ব'ল বোলা কোনোবা নাহোঁতেই ঘৰলৈ ঘৰা ঘৰি যোৱাই ভাল আৰু তেনেকেই ঘৰৰ সকলোৱে মিলি বোৱাৰীজনীক মাৰি পেলালে তাৰপাছত কি হ'ল ককা কোৱাচোন কৈ আছোঁ কাহিনীটো এতিয়াও শেষ হোৱা নাই সেই বোৱাৰীজনী মাৰি পুতি থৈ অহা জেগাডোখৰত এটা গছ পুলি ৰুইছিল নহয় কেইবা বছৰৰ পাছত সেই গছ পুলিটো আকৌ ডাঙৰ হ'ল তাৰ পাছত আমি কথা পাতি ক'ৰ পালোহি জানো কথা পাতি জংঘলৰ মাছ পালোহি দেখোন তাকে ঘৰলৈ উভতি যাওঁ বৌ সোনকালে ঘৰলৈ যাওঁ এই কথা পাতি জংঘলৰ মাছ পালোহি অচনীয়াৰ পৰা ভয় লগা নাছিলে এতিয়া কিন্তু মোৰ বৰ ভয় লাগিছে তই চিন্তা নকৰিবি মই আছো নহয় একো নহ'ব তহঁতি খালি আহিছিলি ল'ৰাহঁত পিলিকাইটো কোনে মাত দিলে জানো পিছফালৰ ঘৰ মাত দিয়া নিচিনা পালো কোনো বাহিৰলৈ ওলাই আছোন তহঁতে মোৰ গছজোপাৰ ওচৰত কি কৰি আছ পলা পিলিকাইডাল দেখোন ভূত তহঁতে এই মোৰ গছজোপাৰ ওচৰত আহিলি যেতিয়া এতিয়া কলৈকো যাব নোৱাৰ তহঁতেই হলি মোৰ প্ৰথম চিকাৰ এইডাল দি তহঁতক মাৰিম পিলিকা তই পলা মোক ভূতে মাৰি পেলালে বচা আজি দুটাক মাৰিলোঁ এই গছৰ গুৰিত যোনেই আহিব তাকেই মাৰিম মোক যোনে মাৰিছিলে মই সিহঁতক মাৰিহে এৰিম এদিন নহয় এদিন আৰু সেই জেগাডোখৰলৈ যোনেই যায় চবকে মাৰি পেলাই সেই বোৱাৰীজনী আত্মাটোৱে তাৰপাছত কি হ'ল ককা কোৱাচোন তাৰ পিছৰখিনি নেক্সট পাৰ্টতহে ক'ম দেই বন্ধুসকল আপোনালোকে যদি কাহিনীটো শুনি ভাল পালে তেনেহ'লে কমেণ্ট এটা কৰি দিব আৰু লগতে লাইক আৰু ছাবস্ক্ৰাইবো কৰি দিব পাৰ্টটো চাবলৈ নাপাহৰিব দেই বন্ধুসকল